নমস্কাৰ বন্ধু বান্ধৱীসকল, কিশোৰ দাসৰ শেহতীয়া আপডেট লৈ মই আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ আৰু আপোনালোকৰ মৰমৰ চেনেল SD Kunal 10ৰ আন এটা ভিডিঅ' লৈ। আৰু আমি সকলোৱে প্ৰাৰ্থনা কৰিছোঁ যে আমাৰ কিশোৰ দাস মৰমৰ অভিনেতাজন সোনকালে যাতে ঘূৰি আহক, যাতে তেওঁৰ আমি ৰূপালী মন্ত্ৰৰ খুবালি কৰিবলৈ উদযাপন সুযোগ পাওঁ। সমূহ অসমবাসীৰ মৰম আৰু আশীৰ্বাদেৰে কিশোৰ দাসক আৰ্থিকভাৱে সকলোৱে সহায় কৰিছে। সেয়ে উন্নত চিকিৎসাৰ বাবে তেওঁক মুম্বাইলৈ নিব পৰা হৈছে আৰু মুম্বাইৰ ডাক্তৰে চিকিৎসকৰ সহায়ত ধৰাত পৰি কিশোৰ দাসৰ ভৰিত অলপ ঘাঁ সৃষ্টিৰ হৈছে বুলি কৈছে। এই অভিনেতাজনৰ দুৰ্গত কৰ্কট ৰোগটো হৈছে ভৰিত। আৰু এনেধৰণৰ নতুন আপডেটবোৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা নটিফিকেশ্যনটো অন কৰি থৈ দিব, যাতে আমাৰ ভিডিঅ'বোৰ সোনকালে পাই থাকে আৰু আমাৰ ভিডিঅ'টোত এটা লাইক কৰি দিব বুলি আমি আশা ৰাখিলোঁ।